নমস্কাৰ। মই পাপিয়া ৰয় সিনহা, চানভি মেখলা হ'লচেলৰ পৰা আজি এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ কাৰণে আহিছোঁ। বহুত দিনৰ পাছত এইটো ভিডিঅ' আমাৰ হ'ব, বিকজ পূজাৰ কাৰণে আমি টাইম ওলাব পৰা নাই। আৰু আপোনালোকে আমাৰ নতুন এড্ৰেছটো কাইণ্ডলি নোট ডাউন কৰিব। চানভি মেখলা হ'লচেল, মালিগাঁও চাৰিআলি, LIC বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰত। চ' আজি আমি কিন্তু দিৱালী স্পেচিয়েল অফাৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। মাৰ্কেটতকে টোটেলি হাফ ৰেটত আপোনালোকে আমাৰ পৰা কালেকশ্যন পাব। মানে 190 ৰুপিজত একদম আমেজিং প্ৰাইজত ফুল ছেট আপোনালোকে পাব। আমি দেখাই থাকিম আপোনালোকক কালেকশ্যন একদম খুব ৰিজনেবল প্ৰাইজত, যিটোৱে আপোনালোকে লয় বজাৰতকে আধা দামত আপোনালোকে কালেকশ্যন আমাৰ পৰা ল'ব পাৰিব। আজি আমাৰ ফাৰ্ষ্ট যোৰা হ'ল পলিপাটৰ খুব ধুনীয়া যোৰা, আৰু অনলি 490 ৰুপিজত আপোনালোকে পাব। বহুত স্মাৰ্ট যোৰা হয়। আপোনালোকে এনেকুৱা ঘিচা, আমি যেনেকুৱা ঘিচা ডিজাইনৰ পিন্ধো ছেমে হ'ব, মিডলটো উকা থাকিব, আঁচলটোত এনেকুৱা গছবুটা থাকিব, খুব ধুনীয়া কালাৰবোৰো বহুত ধুনীয়া। আৰু ইয়াৰ লগত আপোনালোকে প্লাছ চাইজত মেখেলা পাব, আৰু লগতে ব্লাউজ পিচখন কিন্তু আপোনালোকে হেভি পাব। ব্লাউজ পিচখন আহল বহল যাব, আৰু গোটেই ব্লাউজ পিচত এনেকুৱা বুটা থাকিব। ইয়াৰে 5টা কালাৰ অপশ্যন পাব আপোনালোকে। এতিয়া আমি কালাৰখিনি দেখাই দিম আপোনালোকে। চাওক, বহুত ধুনীয়া পিংকত হ'ব, আৰু ৰয়েল ব্লুৰ কাম কৰা গছবুটা জাষ্ট বিউটিফুল হ'ব। আৰু গছবুটাৰ কামখিনি আপোনালোকে ব্লাউজ পিচতো পাব। মই দেখাই দিছোঁ আগৰ যিটো আমি মেলি দেখাইছোঁ, ইয়াৰ য়েল্লো এণ্ড ৰেড ফুলৰ, ঠিক আছে। আৰু এইখন মেখেলা আহিব আপোনালোকে, ব্লাউজ পিচখনো কিন্তু আপোনালোকে হেভি পাব। ইয়াৰে কালাৰ অপশ্যন, এইটো এটা কালাৰ অপশ্যন। যিকোনো অনুষ্ঠানলৈ আপোনালোকে পিন্ধি যাব পাৰিব। যিহেতু দিৱালী আহি আছে, আপোনালোকে কিন্তু দিৱালী বা বিয়া ৱেডিঙৰ কাৰণে খুব ধুনীয়াকৈ পিন্ধিব পাৰিব। এতিয়া আছো আমি আমাৰ ডিজাইন নাম্বাৰ 2। আমি ইয়াৰে কালাৰ অপশ্যন দেখাম। আগৰটোৰ দৰে ছেমে হয়, জাষ্ট বুটাৰ ডিজাইনটো চেঞ্জ হয়। চ' খুব ধুনীয়া হ'ব, আৰু ডেইলি ইউজৰ কাৰণে বিৰাট ভাল। পলি চিল্কৰ ওপৰত হয়, প্লাছ চাইজৰ মেখেলা যাব, আপোনালোকে যিকোনো জগাত পিন্ধিব পাৰিব। ষ্টাইলিছ এণ্ড বিউটিফুল। ব্লাউজ পিচটো এনেকুৱা হেভি আহিব। ইয়াৰে আমি কালাৰ অপশ্যন দেখাম। কালাৰটো চাব পাৰে আপোনালোকে, খুব ধুনীয়া ধুনীয়া কালাৰ অপশ্যনৰ সৈতে আছে। এইটো এটা কালাৰ অপশ্যন। আমি ইয়াৰে অলপমান খুলি দিছোঁ, চাওক ব্লাউজটো এনেকৈ আহিব, আৰু চাদৰটো আপোনালোকে এনেকৈ উকা পাব, আৰু আঁচলটো এনেকুৱা হেভি আহিব। ছেকেণ্ড কালাৰ অপশ্যনটো আহিব ৰয়েল ব্লু আৰু পিংকৰ মিনা কৰা, খুব ধুনীয়া। আমি ইয়াৰো কিন্তু খুলি দেখাই দিম। ব্লাউজ পিচটো এনেকুৱা হেভি যাব, চাইছে ন, এনেকুৱা বুটা আহিব মিনা কৰা, আৰু ইয়াৰে চাদৰখন আহিব। থাৰ্ড কালাৰ অপশ্যন ইয়াৰে দেখাই আছোঁ, খুব ধুনীয়া বিউটিফুল কালাৰ। গোটেইকেইটা কালাৰ কিন্তু খুবেই ধুনীয়া, গোটেইকেইটা কালাৰে খুব ধুনীয়া। আৰু এইটো এটা কালাৰ অপশ্যন। প্ৰতিটা কালাৰ অপশ্যন ভাল লাগিব, আপোনালোকে ৰেগুলাৰ ইউজৰ কাৰণে এইবোৰ ল'ব পাৰে। আৰু আজি আমি এটা বাম্পাৰ অফাৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে একদম শেষলৈকে চাব ভিডিঅ'টো। আপোনালোকে 480 ৰুপিজত স্লেব কটনৰ যোৰা আমাৰ পৰা পাব। ৰেগুলাৰ ইউজৰ কাৰণে বিৰাট ভাল, চ' কমফৰ্টেবল। ফ্ৰণ্টত গেৰ' থাকিব, আৰু আমি ৰেডি টু ৱেৰ কৰা আপোনালোকক এটা দেখাই আছোঁ। আপোনালোকে চাওক, ইয়াতে পম লগাই আমি ধুনীয়াকৈ ৰেডি কৰি দিছোঁ। প্লাছ চাইজত পাব, আহল বহল হ'ব, আৰু প্লাছ চাইজত আপোনালোকে মেখেলা পাব। ব্লাউজ পিচটো আপোনালোকে হেভি পাব, বুটা আহিব, শ্লিভছত এনেকুৱা পাৰি যাব।
খুব ধুনীয়া কালাৰ অপশ্যন পাব ইয়াতে। এইটো এটা ফাৰ্ষ্ট কালাৰ অপশ্যন, ফাৰ্ষ্ট। ছেকেণ্ড সেম ডিজাইন যাব গেৰো। পিংকটো যিহেতু মই খুলিছিলোঁ, এইটো ব্লু কালাৰটো মই খুলি দেখাই আছোঁ। এনেকুৱা গেৰোটো যাব ফ্ৰণ্টত, প্লাছ চাইজত মেখেলা যাব, প্লাছ চাইজত ব্লাউজ পিচ যাব। আৰু এইটো এটা গ্ৰে কালাৰ অপশ্যনৰ সৈতে পাব। ফ্ৰণ্টত কিন্তু আপোনালোকে এনেকুৱা গেৰো পাব। আঁচলটো চাওক একদম হেভি হয়, প্লাছ চাইজত মেখেলা যাব। ব্লাউজ পিচটো আমি অপেন কৰি দেখাইছোঁ, আৰু এইখিনি হয় চাইড পাৰি। এতিয়া আমি আছো ডিজাইন নাম্বাৰ 4, একদম ফুল পাৰ্টি ৱেৰ যোৰা। 650 টকায় 650 ৰুপিজত আপোনালোকে ল'ব পাৰিব। ইয়াৰ ৰেডি কৰা মই শ্ব' কৰি আছোঁ আপোনালোকক। টোটেল ইয়াৰো 4টা কালাৰ অপশ্যন আপোনালোকে পাব। মই কালাৰখিনিও দেখাই দিম। খুব ধুনীয়া, আৰু চাওকচোন পাৰি লগোৱাৰ পিছত ইমান ধুনীয়া লাগিছে, ফুল পাৰ্টি ৱেৰ ছেট। আৰু আপোনালোকে এনেকুৱা গোটেই গাত কিন্তু বুটা পাব। আঁচলটো এনেকুৱা গুণা আৰু সূতা ফুলৰ কাম কৰা আছে। পম লগাই ইয়াৰ একদম ফুল্লি ৰেডি কৰা আছে। আৰু প্লাছ চাইজত আপোনালোকে মেখেলা পাব। 650 ৰেডি টু ৱেৰত আপোনালোকে ইমান হেভি পাৰ্টি ৱেৰ নাপায়। প্লাছ চাইজত মেখেলা পাব, আৰু লগতে হেভি ব্লাউজ পিচ পাব। স্লিভছত পাৰি যাব, আৰু গাত বুটা যাব। এতিয়া দেখাম কালাৰ অপশ্যনখিনি। খুব ধুনীয়া মেৰুন ৰেড টাইপৰ কালাৰ হয়, খুব ধুনীয়া বিগ ৰেড কালাৰ, আৰু খুব ধুনীয়া ফুল হেভি পাৰ্টি ৱেৰ। প্লাছ চাইজৰ মেখেলাৰ সৈতে আহিব। আৰু ইয়াৰে চাওক কালাৰ অপশ্যন পিংক, আৰু ইয়াৰে কালাৰ অপশ্যন আহিব লেভেণ্ডাৰ। এইটো কালাৰ অপশ্যন যাব পিংকত, আৰু এটা কালাৰ অপশ্যন যাব লেভেণ্ডাৰত। মেখেলা হয়, ব্লাউজ পিচ আৰু চাদৰখন মই দেখাই দি আছোঁ। ইয়াৰে বহুতেই ধুনীয়া হয়, ফুল পাৰ্টি ৱেৰ লেভেণ্ডাৰ কালাৰত। আৰু গোটেইকেইটা কালাৰ ইমান ধুনীয়া, যিকোনো প্লেচত আপোনালোকে ৱেৰ কৰিব পাৰিব, আৰু খুব ৰিজনেবল ৰেটত পাৰ্টি ৱেৰ লুকছত আপোনালোকে কাপোৰ পাব। এতিয়া যাম আমি আমাৰ নেক্সট ডিজাইন। টিচু কটনৰ যোৰা হয়, খুব ধুনীয়া, ৰেগুলাৰ ইউজৰ কাৰণে, পাৰ্টিৰ কাৰণে, দুটাৰ কাৰণেই যাব। আৰু বজাৰতকৈ টোটেলি আধা দামত দিম আমি। খুব ধুনীয়া ৰেডি টু ৱেৰ কৰা আছে। ইয়াৰ নন ৰেডিও আপোনালোকে পাব, ৰেডি নন ৰেডি দুটাই পাব। ৰেডি টু ৱেৰ কৰিলে 100 ৰুপিজ এক্সট্ৰা পৰিব উইদাউট ফলছ, আৰু উইথ ফলছ কৰিলে 230 এক্সট্ৰা পৰিব। চ' ৰিজনেবল প্ৰাইচ, মাৰ্কেটতকৈ টোটেলি আধা দামত আমি ৰেডিও কৰি দি আছোঁ আপোনালোকক। চাওক খুব ধুনীয়া। এতিয়া মই গাঁতলৈ ধুনীয়াকৈ দেখাই দিম। সৰু ডাঙৰ বুটাৰ ওপৰত হয়, আৰু পম লগাই চাইড পাৰি একদম ধুনীয়াকৈ লগাই দিয়া আছে। খুবেই ধুনীয়া, খুবেই বিউটিফুল। কালাৰটোও কিন্তু বহুত ধুনীয়া লাগিছে। মচুৰ দালি অৰেঞ্জ টাইপৰ কালাৰ হয়, খুব বিউটিফুল। প্লাছ চাইজত মেখেলা যাব, আৰু ইয়াৰে ব্লাউজ পিচ যাব। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, আৰু আপোনালোকে বুকিং কৰিব। নেক্সট কালাৰত গৈ আছোঁ। নেক্সট কালাৰটো থাকিব আপোনাৰ গ্ৰীণ কালাৰ। বহুত ধুনীয়া, বহুত বিউটিফুল গ্ৰীণ কালাৰ। ইয়াৰো কিন্তু ৰেডি টু ৱেৰ কৰা আছে। চাওকচোন কেনেকুৱা লাগিছে জনাব। সৰু ডাঙৰ বুটা আহিব, আৰু ইয়াৰো কিন্তু চাইড পাৰি লগাই ৰেডি কৰা আছে, মানে পমো কৰা আছে। আপোনালোকে মানে ইজি টু ৱেৰ হৈ যাব। আঁচলটো খুব ধুনীয়া, মেখেলা আহিব প্লাছ চাইজত, আৰু আপোনালোকে ব্লাউজ পিচটো পাব। ব্লাউজৰ গাত এনেকুৱা সৰু সৰুকৈ বুটা আহিব। তাৰ নেক্সট কালাৰটো আমি গৈ আছোঁ গ্ৰীণ কালাৰত। বহুতেই ধুনীয়া বিউটিফুল গ্ৰীণ, আৰু লাভলি এটা গ্ৰীণ কালাৰত হয়, খুবেই ধুনীয়া যোৰা আহিব। প্ৰাইচ আহিব তোমাৰ অনলি অন 650। ৰেডি টু ৱেৰ হ'লে অভিয়াছলি 100 ৰুপিজ এটা এক্সট্ৰা লাগিব। 130 হয়, বাট অফাৰত 100 ৰুপিজ আমি দি আছোঁ। ৰেডি টু ৱেৰ কৰা আছে, চাইড পাৰি লগোৱা আছে, পম কৰা আছে, খুব ধুনীয়া। ইয়াৰ প্লাছ চাইজত মেখেলা যাব, আৰু ব্লাউজ পিচটো এনেকুৱা সৰু সৰুকৈ বুটা বচা থাকিব। তাৰ নেক্সট কালাৰটো যাম আমি য়েল্ল' কালাৰ। স্পেচিয়েলি ফৰ হালদি ৰছম খুব ধুনীয়া যাব। এইটো কালাৰ থাকিব য়েল্ল' কালাৰত, আৰু আপোনালোকে স্ক্ৰীনশ্বট লৈ বুকিং কৰিব। নেক্সট কালাৰ ইজ লেভেণ্ডাৰ, ওৱান অফ দ্য ডিমাণ্ডিং লেভেণ্ডাৰ কালাৰ, আৰু পাৰ্টি ৱেৰ ৰেগুলাৰ ৱেৰ দুটাৰ কাৰণেই যাব। খুবেই ধুনীয়া এইবোৰ কাপোৰ। যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ আপোনালোকে বুকিং কৰিব। নেক্সট ওৱান ইজ পিংক। গোটেইকেইটা কালাৰ কিন্তু বহুত বহুত বেছি ধুনীয়া হয়। মেখেলা যাব,
আৰু ব্লাউজ পিচ যাব প্ৰাইচ থাকিব অনলি ইয়াৰে অনলি যাব 650 650 টকা এইটো এটা সি গ্ৰীণ টাইপৰ কালাৰ হয় খুব ধুনীয়া এণ্ড প্ৰাইচ 650 যাব 650 650 আৰু আপোনালোকৰ যদি ভাল লাগে যেইটো যোৰা ভাল লাগে স্ক্ৰীনশ্বট লৈ বুকিং কৰিব এতিয়া আমি আমাৰ যাম সুপাৰ ধামাকা স্পেচিয়েল অফাৰ মই আগতে কৈছিলোঁ যে আজি কিন্তু জাষ্ট 190 ৰুপিজত আপোনালোকক খুব ধুনীয়া কালেকশ্যন আমি দিম সো আমি এইটো অফাৰ কিন্তু আজিৰ কাৰণে ৰাখিছোঁ অনলি লাষ্ট 2 ডেজৰ কাৰণেই থাকিব আৰু আপোনালোকে কিন্তু বেলেগ কাপোৰৰ লগত পাৰচেজ কৰিব লাগিব বিকজ জাষ্ট 190ত আমি কমপ্লিট চাদৰ মেখেলা দুটাই দি আছোঁ চ' আপোনালোকে বেলেগ কাপোৰৰ লগত পাৰচেজ কৰিলে 190ত পাব যদি আপোনালোকে ছিংগলি পাৰচেজ কৰে 250 প্ৰাইচ হ'ব চাওক ইয়াৰে ফাৰ্ষ্ট আমি দেখাই আছোঁ ৰেগুলাৰ ইউজৰ কাৰণে কিন্তু বিৰাট ভাল যাব আৰু গিফ্ট কৰিবৰ কাৰণেও কিন্তু বিৰাট ভাল যাব দেখিছেনে বাৰু আপোনালোকে মানে বহুত বেছি ধুনীয়া ইয়াৰ ব্লাউজ পিচ নাথাকে মেখেলা চাদৰ যাব খুব ধুনীয়া সেকেন্ড কালাৰটো মই ইয়াৰে গৈ আছোঁ গ্ৰীণ কালাৰ প্ৰত্যেকটা কালাৰেই বহুত ভাল আৰু মানে বহুতে পাৰচেজ কৰিছে বহুত ধুনীয়া ৰিভিউ পাইছোঁ মানে জাষ্ট 250 ৰুপিজ প্ৰাইচ হয় কিন্তু 190 আজি দি আছোঁ মানে 250ত আপোনালোকে এনেকুৱা যোৰা নাপায় গিফ্ট কৰিবলৈ ভাল নিজে পিন্ধক বা কাকো দিয়ক ভাল প্লাছ চাইজত মেখেলা আহিব খুব ধুনীয়া হালধি সাইজত যাব মেখেলাটো আৰু ইয়াৰে যাব তোমাৰ ৰেড কালাৰ অপশ্যন খুব ধুনীয়া আৰু ৰেডৰ লগত হোৱাইট এনেকুৱা চেক্সৰ কাপোৰ এটা জাষ্ট অছম এণ্ড তাৰ নেক্সট কালাৰটো হ'ব অৰেঞ্জ কালাৰ চাওকচোন খুবেই ধুনীয়া অৰেঞ্জ কালাৰটো যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ আপোনালোকে বুকিং কৰিব পাৰে খুব ধুনীয়া খুব বিউটিফুল চ' কেনেকুৱা লাগিছে আপোনালোকে সকলোৱে জনাব যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ বুকিং কৰিব স্ক্ৰীনত দিয়া নাম্বাৰটো আছে তাতে আপোনালোকে খুব ধুনীয়াকৈ কাপোৰটোৰ স্ক্ৰীনশ্বট পঠাই বুকিং কৰিব পাৰিব আৰু আপোনালোকে আমাৰ দোকানতো ভিজিট কৰিব পাৰিব চানবি মেখেলা হোলচেল মালিগাঁও চাৰিআলি LIC বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰত আৰু যদি ভাল লাগিছে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে যোনে যোনে শ্বেয়াৰ কৰি আছে তাৰ স্ক্ৰীনশ্বটটো বুকিং টাইমত যদি দিয়ে আপোনালোকে কিন্তু ভাল এটা অফাৰো পাই যাব চ' সবে গৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাভ লাইক দিব শ্বেয়াৰ কৰিব নমস্কাৰ আকৌ লগ পাম নেক্সট ভিডিঅ'ত